有人。Hey guys, আজি মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব মানে হেপী হলি চবলৈকে হলিৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। মানে বহুত দিন মই ভিডিঅ' চিডিঅ' দিব পৰা নাই কাৰণ আমাৰ এক্সাম চলি আছে গম পাইছে। এতিয়া 5টা এক্সাম গ'ল, লাষ্ট এটা এক্সাম আছেগৈ। এইটো কেনেকুৱা হয় নাজানো, কিন্তু সেয়াৰ মাজতে এটা ব্লগ আপোনালোকলৈ আনিছোঁ মানে কেনেকুৱা হয় নাজানো। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক এটা কৰিব আৰু চেনেলটোত যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অল প্ৰেছ কৰি দিব আৰু ভাল ভাল কমেণ্ট কৰিব যাতে মই ভিডিঅ' বনাবলৈ আকৌ উৎসাহ পাই গৈ থাকোঁ আৰু আপোনালোকৰ মাজলৈ ভাল ভাল ভিডিঅ' আনি থাকিব পাৰোঁ। কৈছোঁৱে আৰু এই ভিডিঅ' চিডিঅ' দিব পৰা নাই, বহুত দিন হ'ল দিয়া নাই। এই জানুৱাৰী মানে ভিডিঅ' এটা বনাইছিলোঁ সেইটোৱে দিয়া। সেই ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, চাবগৈ যদি যোনে যোনে নাই চোৱা। আৰু কৈছোঁ যোনে যোনে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ব'লক তেন্তে আজি ক'ত যাওঁ কি কৰোঁ হলি দেখা। হলি লগাওঁ মানে ৰং লগাব লাগিব, গোটেইবোৰ চোলা তোলা বৰবাদ হৈ যাব। বেলেগ এটা চোলা পিন্ধি ল'মগৈ বা স্পৰ্টিং হ'লেও পিন্ধি ল'মগৈ। তাৰপিছত ৰাতিপুৱা শুই উঠি আহি পিনি কৈছোঁ ন আপোনালোকক, সেইকাৰণে কেনেকুৱা হৈছে নাজানো আৰু অলপ কেতিয়াবা বেলেগ চোলা তোলা পিন্ধি লওঁ, লগৰবোৰৰ লগতে অকণ ৰং লগোৱা মেলা খেলিম আৰু কেনেকৈনো হয় চাই যাব, ভালকৈ চাই যাওক কি কৰিব পাৰোঁ। লগৰবোৰৰ লগত অকণ ফূৰ্তিহে কৰা হ'ব আৰু কিনো হ'ব চাওক। এনেকৈ দৰা দেখি আপুনি কি ভাবিছে নি মোক কোনোবাই খেদাইছে বুলি? নহয়, আজি হলি যে দৌৰাব নহয় ৰং লগাবলৈ, সেইকাৰণে দৌৰি আছোঁ। লিজাই মোক মানে কৈ আহি আছে আৰু অলপ লগাম ভোট দিম, কিন্তু তাই চাব গোটেইখিনিয়ে ঢালি দিয়ে মানে আৰু গোটেই গাত। তাৰমানে তাই কৈছোঁ অলপ দে এতিয়া ভিডিঅ' কৰি আছে ন, তাই কৈছে ভিডিঅ' নিদিবি কাকো। এতিয়া চাব গোটেইখিনি আৰু কি ক'ব আৰু হলি বুলি গোটেইখিনি ঢালি দিব আৰু এতিয়া কি ক'ব। চব কেনেকৈ লৈছে, সিখন হাতত ল'ব গৈছিলোঁ লৈছে, এতিয়া ইখন হাতৰ পৰা এতিয়া চাব গোটেইখিনি দলিয়াই লৈ পিনি পলাব আৰু মানে দি পিনি কি ক'ব আৰু পলাইছে। এতিয়া ময়ো লৈ পিনি অলপ তাইকো লগাই দিওঁগৈ বুলি কৈছোঁ আৰু তাই পলালে, কিন্তু তাই পলাইছে অলপ দূৰত গৈ বহি দিছে। এতিয়া ময়ো অলপ লগাই দিছোঁ, গোটেই মোক এতিয়া পিছফালৰ পৰা আহি গোটেই মুখে চুকে সানি দিব আৰু কি ক'ব। গোটেই মুখে চুকে সোমাই দিয়ে, চকুৱে টকুৱে চব কেনেকুৱা কৰি পেলালে, গোটেই চকুৱে টকুৱে সোমাই দিলে। একোৱে দেখা নাছিলোঁ তেতিয়া। আকৌ এই পোৱালিকেইটা লগ পালোঁ, আকৌ ইয়াতে আছিলে। আকৌ চিনু কয়, চিনু তাইও আকৌ মোক লগাবলৈ দৌৰি আহিলে, অলপমান লগাই দিলে গোটেই। তাৰপিছত আকৌ তাইকে প্ৰায় লৈ আকৌ তাইকে অকণমান লগাইছোঁ, নাকটো ঢাকি দিছে মানে নাক ফুটাই থৈছিলে সেইকাৰণে নাকত অকণ লগাই দিলোঁ। তাৰপিছত আকৌ মানে চবেই আৰু মামীয়ে অকণ মোক লগাই দিলে। তাৰপিছত আকৌ গৈ পিনে আকৌ লিজাকো ভালকৈ লগাব নাপালে যে আকৌ লিজাকো অকণ লগাই দিলোঁগৈ আৰু লিজাকো লগাই দিলোঁ। মুখ চুখ বেকা কৰি দিছে আৰু মই নিজকে নিজে চাইছোঁ আৰু লগাই লৈছোঁ। কিন্তু অৱস্থা নাইকিয়া কৰিছিলে ন, মুখ চুখ ধুই আহিছোঁ। এতিয়া চিধা ৰাস্তাৰ পৰা গৈ সেই জেঠাইহঁতৰ ঘৰত সোমাবগৈ আৰু চব গৈ যেনে হাঁহি পাগল হৈ গৈছিলে। নিজকে আৰু বাৰে বাৰে চাইছোঁ মানে কেনেকুৱা হৈছে বুলি কয়। গোটেই আকৌ নবৌকো অকণ লগাই দিলোঁ। তাৰপিছত নবৌক লগাই ভিতৰত লগাব গৈছিলোঁ জেঠাই ক'লে নোৱাৰি লগাবলৈ, সেইকাৰণে আৰু তাৰপৰা গুচি আহিলোঁ আইতাহঁতৰ ঘৰত। সিহঁতৰ লগত ফটো মাৰিছে, সিহঁতি ব্যস্ত। কিন্তু এটা আহি চাব গোটেই সেই পানীটো যে মাৰি দিয়ে, সেইটো মোৰ বহুত খং উঠে। সেইটো মানে নাযায় ফটককৈ লাগিলে, তাৰপিছত কাণে চানে মাৰি দিব পানীটো আনি পিনি চব গোটেই মাৰি। মই মানে গাইছ ওলাই গৈছিলোঁ আৰু এইপিনে গোটেই ওলাই যাওঁতে কি কৰিব, সেইবোৰ গোটেই লগাই মেলি অৱস্থা নাইকিয়া কৰি পেলাইছে। মানে এতিয়া গা চা ধুই আকৌ যাওঁ লৈ পিনে চাৰিআলি ফালে অকণ পেলাই গৈ তাততো লগৰবোৰৰ লগত অকণ ফূৰ্তি কৰোঁগৈ আৰু ইয়াত ওলাই গৈছিলোঁ মানে গোটেই পুতি পেলাইছিলে। চাইছে কি মানে চাব পাৰিব, সিহঁত গম পাবই কেনেকৈ কৰিছে, গম পাইছেই নহয় আৰু কেনেকুৱা কৰিলে দেখিছেই। একদম মানে অৱস্থা নাইকিয়া কৰি দিছিলে। এতিয়া যাওঁ, আকৌ লগ নাপালে হয় সিহঁতৰখিনিক দেই। লগ পালে আকৌ চেচ দি দিব মোক, কৈছোঁ নহয় চেচ দি দিব। গৈ পাইছিলোঁ চাৰিআলি, কিন্তু মোক গোটেই ধৰি মেলি লগাই একদম ভূত বনাই পেলাইছিলে। গোটেই ঢালি দিছে মাথাই চব খং উঠি গৈছিলে, জিভা চিভা উলিয়াই দেখাই দিছিলোঁ সিহঁতক মানে আৰু তেতিয়া লগৰটো ভিডিঅ' কৰিছে, ষ্টেটাছো লগাই দিছে আৰু কি ক'ব আৰু চবৰ জিভা উলিয়াই দি খং উঠি গৈছিলে সেইকাৰণে। তাৰপিছত এইকেইটা গোটেইকেইটা তাতে আছিলে আৰু আছিলে মানে
সিও আহি ৰখিছিলে, তাকো লগালে মেলি তাৰপিছত এই চটপলৈ গ'লোঁ। টাউনখন চাওঁ কেনেকুৱা লাগে ওপৰৰ পৰা, আৰু ইয়াৰ পৰা চিধা গৈ পিনি ঘৰতে আৰু গা চা ধুইহে ভালকৈ লগ পাম আৰু ভিডিঅ' ইমান কৰিব পৰা নাই ভালকৈ। এতিয়া চিধা গৈ পিনি ঘৰতহে লগ পাম আৰু ভালকৈ চাফ চিকুণ হৈ মেলি আৰু তাৰপিছত তাৰপৰা চিধা আহি মানে আৰু কেনেকুৱা অৱস্থা কৰি দিলে, মোক একো কৰিবই নোৱাৰিলোঁ মানে। আহি চিধা গা ধুলোঁ, গা ধুই পিনি আকৌ বেলেগ কাপোৰ চাপোৰ পিন্ধি মেলিহে আপোনালোকক ভিডিঅ' কৰিব পাৰিলোঁ। মানে তাত ইমান ভালকৈ দেখাব নোৱাৰিলোঁ আৰু বেছি ভালকৈ দেখাব নোৱাৰিছোঁ, সেইকাৰণে আৰু বেয়া চেয়া নাপাব। সেইকাৰণে আহি গা চা ধুই মেলি কাপোৰ চাপোৰ চেঞ্জ কৰি পিনিহে এতিয়া আহিছোঁ আৰু চিধা সামৰণি মাৰি দিছোঁ আৰু ভিডিঅ'টো ইমানতে। তো গাইজ যি দেখাব পাৰিলোঁ আজি। আৰু যদি ভিডিঅ'টো চাই ইমানতে ভাল পাইছে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে। আজিলৈ মানে ক'লোঁ আৰু এইটো ভিডিঅ' ইমানেই আছিলে। চাওক কেনেকৈ দেখাব পাৰিছোঁ নাজানো, আৰু ভাল হৈছে নে বেয়া হৈছে, ছাপোৰ্ট কৰি যাবা আৰু